আজি কলেজৰ প্ৰথম দিন আহিব ভালেই লাগিলে দেই। এতিয়া লগৰ ল'ৰা ছোৱালীবিলাক বা কেনেকুৱা হয় বা টিচাৰবোৰ কেনেকুৱা হয় তাকে চিন্তাই হৈছে দেই। সেই ভগৱান, বন্ধু বান্ধৱী যেন ভাল পাওঁ দেই, অলপ ফেশ্বনেবল নেপালেই হয় আৰু দেই। অ' ৰাম ৰাম, কলেজখন ইমান ডাঙৰ। আমাৰ গাঁৱত থকা স্কুলখন যে ইমান অকণমানি আছিলে দেই। এইপিনিতে কোনপিনি কোন শ্ৰেণী হয় বা ধৰিবই পৰা নাই দেই। একদম বেছি উঠি আৰু দেই, কি যে আৰু দেই। কৈপিনি থকা ছোৱালীকেইজনীকে সুধি চাওঁচোন, কোনফালে বা কোন শ্ৰেণী দিয়ে। ঐ আহিলি নে? অঁ, তোৰ ভালনে? ভাল ভাল। তোৰ কেনেকুৱা? আজি যে ভাল লাগিব দেই, কিমান দিনৰ মূৰত যে আকৌ লগ পালোঁ ন। হয় অ', পঢ়া লাইফটোৰ নিচিনা লাইফ আৰু ক'ত পাম ন। চাচোন চা, ইমান ধুনীয়া কলেজ আৰু ইমান দামী কলেজ। এই কলেজখনত পঢ়া একদম এটা সৰুৰ পৰা হেঁপাহ আছিল জানানে। মা দেউতাৰো আছিলে। এতিয়া সেই আশাটো পূৰ্ণ হ'ল আৰু চিন্তা নাই আৰু দেই। ভালদৰে পঢ়ি আৰু ভালদৰে ওলাই গ'লে ৰক্ষা ন। হয় অ', একেই কণ্ডিশ্যন। ঐ, আজিকালি ল'ৰা পতাইছ নাই হা? ঠিক নাই দেই, পঢ়াতহে ইম্পৰ্টেঞ্চ দিছোঁ। এই ল'ৰা ছোৱালীৰ ধান্দা নাই। মই কিন্তু এইবাৰ ধনী ল'ৰা এটা পটাবই লাগিব দেই। ঐ, কেনেকৈ পতাবি হা? অলপতো ফেশ্বনেবল হ'ব লাগিব ন। নাই চাবি না, মোৰ এইবাৰ কবিতাৰ মায়াজালেৰে মই কেনেকৈ বন্দী কৰি চাই থাকিবি তই। ঠিক আছে, তোৰ এই যাত্ৰা অব্যাহত থাকক। মই দূৰৰ পৰা চাম দেই কি হয়। ঐ, এই যাওঁচোন, ল'ৰাজনে এই আমাৰ ওচৰলৈ ছোৱালীকেইজনীকে আহিছে, সুধি কিবা লওঁ প্ৰব্লেমত পৰিছে কোনফালে বা নেকি, অলপ কোনটো হেল্প শ্ৰেণী কৰিম আছে। হা। ঠিক আছে, চাবি, এই ল'ৰাটোকে মই পটাবলৈ ল'মেই, চাবিচোন তই। তোৰ মূৰত খালি এইবোৰ চিন্তাই আৰু দেই, বেলেগ চিন্তা নাই। কেনেকে জীৱনটো গঢ় দিয় সেইটোহে লাগে ন, পঢ়াটোহে মেইন। আকৌ ল'ৰা ছোৱালীৰ ধান্দা কিহৰ অ'? তই বেছি টেপ টেপ কৰি নাথাকিবি, চা না মই কি খেল কৰি আছোঁ। ৰুমটো কোনটো বাৰু জানা নেকি? মই লেফ্ট চাইডে আছে, লেফ্ট চাইডৰ প্ৰথম কৰ্ণাৰতে পাব। ঠিক আছে, থেংক ইউ। এতিয়া চাবি হা, মই কি খেল খেলি আছোঁ। অঁ, অথনি চিনাকি হোৱা ছোৱালীগৰাকী নহয়নে বাৰু? অলপ কথা পতাৰ এক্টিং কৰি দেখাওঁ, তেতিয়াহে মোৰ প্ৰেমত ফচিব। ঐ চিম্পী, শুনচোন, মই এটা কবিতা ৰচনা কৰিলোঁ, কবিতাটো শুন না। অঁ ঠিক আছে, শুন। খিৰিকীৰ ফাকেৰে অহা শীতল বতাহ ছাতিয়ে পলকতে মোৰ দেহৰ প্ৰখৰ সপোনীয়াবোৰ ফোপোলা কৰিলে। প্ৰাণ পাই উঠিল মোৰ শৰীৰৰ প্ৰতিটো অংগ, মৃতপাই একোটি বিৰিখৰ দৰে যেন পুনৰাই ঠনধৰি উঠিছে ধৰাৰ বক্ষত। কাৰোবাৰ ৰুক্ষ কলেৰৱত হেৰাই গ'ল সেই সুখৰ অনুভূতি তছনছ কৰি। চিন্তান্বিত হ'লোঁ মই তোমাক পোৱাৰ লগ্নতাত। খিৰিকীৰ ফাকেৰে অহা শীতল বতাহ ছাতিয়ে পলকতে মোৰ দেহৰ প্ৰখৰ সুবনীয়াবোৰ ফোপোলা কৰিলে। শুনিলে নাই, কেনেকুৱা লাগিলে কবি হা? থেংক ইউ। ৱাও, বৰ ধুনীয়া কবিতা গাইছে দেই। এই ছোৱালীজনী কিন্তু মোৰ লাইকৰ হ'ব দেই। এইক মই পটাবই লাগিব। হ'ব দে, এতিয়া ফোনটো থৈছোঁ হা। হেল্ল', তোমাৰ নামটো? অঁ হাই, মোৰ নামটো বটলি। ৱাও, বৰ ধুনীয়া নাম দেই। অঁ, মোৰ নামটো আৰু তোমাৰ নামটো ক'বা নেকি বাৰু? মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবা? চিয়'ৰ, কৰিম। তেন্তে ঠিক আছে, আজিৰ পৰা আমি বন্ধু। অ'কে। এতিয়া মোৰ জালত বন্দী। এতিয়া চাবি, তোৰ গোটেই সা সম্পত্তিখিনি লৈ মই তোক কিদৰে মোৰ ভৰিৰ তলত নচাওঁ, চাই ল'বি। এয়া বটলিৰ চেলেঞ্জ। কথা ক'বলৈ থাকি গ'ল জানানে। তোমাৰ কথা কোৱাচোন, ইমান ভাল লাগিলে। আৰু তোমাৰ মাতটো ইমান মোহনা মাত অ', কলিজাখন যে একদম চুই গ'ল জানানে। ধেত, কিয় ধেমালি কৰিছা? মোৰ মাতটো একো ভাল নহয়, একো শুলা নহয়, এনেই কিয় কৈছা বাৰু? নহয় অ', সঁচাকৈ কৈছোঁ জানানে। তোমাক লগ পোৱাৰ দিনাৰে পৰা মোৰ ইমান ভাল লাগে তোমাক। ধেত, মোৰ লাজ লাগে দেই। পাছত কথা পাতিম, যোৱা, বাই। কাৰণ সকলোৱে মানে ৰংপুৰ গাঁৱত সকলোৱে মোক জানে বটলি বুলি। এয়া মই বৰ টেঙৰ, কিন্তু অহংকাৰ নাই মোৰ। চাওঁচোন, এই ল'ৰাটোক মই কিদৰে মোৰ কবিতাৰ জালেৰে মোৰ প্ৰেমৰ চলা সেই কথাৰে তেওঁক ফুল চোৱাওঁ আৰু মোৰ হাতৰ মুঠিত আনো।